ব'লকচোন আমাৰ লগত এপাক ফুৰি আহোঁগৈ, কাৰেংঘৰ চাই আহোঁগৈ। কাৰেংঘৰ আছে গড়গাঁৱত। প্ৰথম সোমাই টিকট কৰিব লাগে, আজিকালি আকৌ অনলাইন টিকটহে। অনলাইনত টিকট কৰি আমি এনেকৈ সোমাই গ'লোঁ। এয়া হৈছে কাৰেংঘৰ। ছোৱালীহঁতে ফটো মাৰিবলৈ প'জ দিলেই। এইপিনে প্ৰথমে এনেকৈ দৰ্জাৰেদি সোমাই গৈ সোঁহাতে আছে ওপৰলৈ যোৱা ষ্টেপকেইটা। ওপৰলৈ যোৱা ষ্টেপকেইটাত এনেকৈ উঠি তাৰপিছত আকৌ এটা মাজেদি ষ্টেপ আছে, সেইপিনেদি গ'লে ওপৰত যাব পাৰিব। একেবাৰে ওপৰলৈ যোৱাটো বন্ধ কৰি থৈছে। চবেইতো কাৰেংঘৰ দেখিছেই, তথাপিও ভাবিলোঁ আমাৰ লগতো আপোনালোকক এবাৰ ফুৰিবলৈ লৈ যাওঁ। এয়া ছোৱালী আকৌ ফটো মাৰিব প'জ দিলে। অকল য'তে পাইছে জেগা সেইডোখৰতে ফটো প'জ, ক'ত ৰিলচ বনাব সেয়াই ধান্দা আজিকালি। আজিকালি চবতো ৰিলচতেই হৈছে আৰু। এয়া ফুলেদি লিখি থোৱা হৈ আছে একে ধুনীয়াকৈ। আকৌ এইপিনে দুপিনে দুজনী বহি ল'লে ফটো প'জ দিবৰ কাৰণে। এইবাৰ ৰিলচত ধৰিলে। ভাবিলোঁ আপোনালোককো এবাৰ আমাৰ লগত ফুৰাব লৈ যাওঁ। আমাৰ লগত ফুৰিবলৈ গৈ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব দেই।